আৰু ইয়াত অলৰেডি গোটেইখিনি টাইট আছে, ফিটিং হৈ আছে। গতিকে এতিয়া যদি জ্বলাই চাওঁ কি হ'ব পাৰে চাওঁ। মই গুগল মামন মোৰ ইউটিউব চেনেল আছামিজ ক্ৰেজি বুলি আপোনাক স্বাগতম জনালো। গাইস, আমাৰ সাধাৰণতে চাৰিওফালে থাকে কি গোবৰ, কিন্তু সেই গোবৰ দ্বাৰা এটা ইন্ধন বনাব পাৰে, যোনটো গোবৰ গেছ হিচাপে কওঁ। আমাৰ যোনটো ইণ্ডিয়ান চৰকাৰ আছিলে, সেই চৰকাৰে এই গোবৰ ইন্ধনটোৰ কাৰণে বহুতখিনি প্ৰজেক্টটো আগবঢ়াই লৈ গৈছিলে, কিন্তু আমাৰ মানুহবোৰৰ কাৰণে সেই প্ৰজেক্টটো বহুত পিছ পৰি ৰৈছে। কিন্তু আজি মই সেই প্ৰজেক্টটোৰ ওপৰতে এটা নিৰ্দিষ্ট আপোনাৰ থুলমূল আভাস দিব লাগিছো। আহকচোন আমি নিজে গোবৰ ইন্ধন তৈয়াৰ কৰি চাওঁ। আমাক বিশেষকৈ প্ৰয়োজন হ'ব গোবৰ। আমি সেই গোবৰবোৰ এটা যিকোনো পাত্ৰ এটা লৈ পেলাই সেইখিনি মিক্স কৰি পানীৰ সৈতে অলপ জুলীয়া গোবৰ, যোনটো আমি এতিয়া মিক্স কৰোঁ আহক পানীৰ লগত। অলৰেডি ইয়াত মই মিক্স কৰি থৈছো, যিহেতু পানী মিক্স কৰিব গ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব। আমি এই গোবৰটো এটা বটলত ভৰাম, যোনটো বটল অলপ ডাঙৰ চাইজ হ'ব, 2 লিটাৰ মানে, তেতিয়াহে আমাৰ উপযুক্ত পৰিমাণৰ গেছ পাম। আহক এই বটলটো। অলৰেডি আহি গ'ল, যোনটো বটলৰ ভিতৰত আমি এতিয়া এই গোবৰখিনি পানী মিক্স কৰা যিখিনি কৰিছিলোঁ ডাঠকে, সেইখিনি আমি ইয়াত ভৰাই দিম। আমাৰ লগত আছে এইডাল পাইপ, যোনডাল পাইপ বিশেষকৈ আমি চেলাইনৰ কাৰণে ব্যৱহাৰ কৰোঁ। ইয়াত আমি কুকুৰাখনত ফুটা কৰিলোঁ, ফুটাৰ আগত এটা চাইডে আমি ভালকৈ সোমোৱাই দিছোঁ ইয়াত। আৰু দেখিবলৈ পাইছে মই ইয়াত আঠা দি পেলাই, যাতে অলপো হাৱা ল'ব নোৱাৰে তাৰ কাৰণে মই আঠা দি লৈছোঁ। এতিয়া আমি ইয়াত মাৰিবলৈ যাম, কুকুৰাটো মাৰি দিম, কিন্তু আমি এইখিনিতে ইয়াত যিখিনি অক্সিজেন ভিতৰত সোমাই আছে, সেইখিনি অক্সিজেন আমি উলিয়াই ল'ব লাগিব। তেতিয়াহে আমাৰ যিমানখিনি গেছ লাগে সেইখিনি আমাৰ পাম। এতিয়া মই যিমানখিনি অক্সিজেন আছে উলিয়াই দিলোঁ গাইছ। এতিয়া আমি মুকুৰাখন মাৰি দিওঁ। দেখিবলৈ পাইছে মই এতিয়া মুকুৰাখন টানকৈ মাৰি দিছোঁ। এতিয়া আমাৰ ইয়াৰ মাজত অক্সিজেন অলপো নাই। গতিকে এই প্ৰজেক্টটো আমি এনেকৈ 4 দিনমান ৰখাই দিওঁ। বন্ধুসকল, 4 দিন ৰোৱাৰ পিছত আমাৰ কি ফলাফল হয় আমি চাওঁ আহক। মোৰ অলৰেডি হৈ গ'ল, এইটো 4 দিন কমপ্লিট হৈ গ'ল। এতিয়া চাওক আপোনাৰ দেখিব পাইছে কিমান টাইট হৈ গৈছে, আৰু কমপ্লিট গেছে ভৰ্তি হৈ গৈছে, গোটেই টাইট হৈ গৈছে। গতিকে আপোনাৰ দেখিবলৈ পাইছে এতিয়া, গতিকে আমি যদি এতিয়া এই ইয়াৰ যদি লিকুইড আমি জ্বলাই চাওঁ কি হ'ব পাৰে চাওঁ আহকচোন। ইয়াত মই গোটেইখিনি কমপ্লিট ঘূৰাই এইটো ঢিলা কৰি লৈছোঁ। দেখিবলৈ পাইছে কমপ্লিট অকণো টাইট নাই, আৰু ইয়াত অলৰেডি গোটেইখিনি টাইট আছে, ফিটিং হৈ আছে। গতিকে এতিয়া যদি জ্বলাই চাওঁ কি হ'ব পাৰে চাওঁ আহক। আপোনালোকৰ মতে কি হ'ব পাৰে, জ্বলিব লাগেনে বাৰু? চাওক আপোনালোকে, মই অলৰেডি দিছোঁ, জ্বলা নাই। দেখিবলৈ পাইছে জ্বলা নাই। আৰু এবাৰ ট্ৰাই কৰোঁ আহকচোন। ইয়াত কমপ্লিট টাইট হৈ আছে, আৰু ইয়াতো পূৰা মই একদম ঢিলা কৰি চলিছোঁ, দেখিবলৈ পাইছে। এতিয়া আৰু এবাৰ জ্বলাই চাওকচোন কি হয়। নাই বন্ধুসকল, দেখিবলৈ পাইছে জ্বলা নাই। মই দুবাৰ ট্ৰাই কৰিলোঁ, এতিয়াও জ্বলা নাই। এতিয়া এনেকৈতো আমাৰ তাত নজ্বলিলে, গতিকে ইয়াৰ ভিতৰত আচলতে গেছ জমা হয় নে নহয়, জ্বলিব পাৰে নে নহয় আহকচোন। মই ভালকৈ চাওঁ, এইটো যদি খুলি চাওঁ, তাৰপিছত যদি মেচ জ্বলাই দিওঁ কি হ'ব পাৰে এইটোও কৰি চাব পাৰোঁ। মইতো খুলি দিলোঁ অলৰেডি। এতিয়া যদি মই ইয়াত মেচটো দি চাওঁ কি হ'ব চাওক, কোনো ৰিয়েকশ্যন নাই। বন্ধুসকল, যেনেদৰে এক্সপেৰিমেণ্টটো কৰা হৈছিলে, যেনেকৈ কৈছিলে তাত তেনেকৈ এক্সপেৰিমেণ্টটো কৰিলোঁ, কিন্তু ইয়াৰ ফল কি একো নাপালোঁ। ইয়াত যিখিনি গেছ উৎপন্ন হয় সেইখিনি নাজানো কিহৰ হ'ব পাৰে, কিন্তু যিখিনি জ্বলাই চালোঁ অলপো নজ্বলিলে। আমি মুখৰটো খুলি আনকি ভিতৰতো মেচ দি চালোঁ, তথাপিও নজ্বলিলে। গতিকে গোবৰ গেছ তেনেকৈ নজ্বলে বুলি ক'ব নোৱাৰোঁ, জ্বলে, কিন্তু বেলেগ ধৰণৰ পদ্ধতি থাকিব পাৰে, কিন্তু আমি চোৱাত নহয়। গতিকে সেই ভিডিঅ'টো তেনেকুৱা ধৰণৰ। গতিকে এনেকুৱা ধৰণৰ ভিডিঅ' যদি ভাল লাগিবৰ কাৰণে আপোনালোকে চাব বিচাৰে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰক ভিডিঅ'বোৰ, লগতে বেল আইকনটো দবাই দিব।